ইমান উত্তেজন নহবিচোন। আনৰ ল'ৰা ছোৱালীৰ মুখলৈ চাই মই কেৱল হুমুনিয়াত আহিব লাগিব। কেৱল হুমুনিয়া এই সমস্যাৰ সৃষ্টি হৈছে, তাৰ সমাধানৰ ৰাস্তা নিশ্চয় ওলাব। সমস্যাৰ সমাধানৰ ৰাস্তা এটাই আছে, ইন্দুক তাই মাকৰ ঘৰলৈ পঠিয়াই দিব লাগিব। ওজন কোচৰ এজনী বোৱাৰী এখন ঘৰৰ এগৰাকী মানুহ হ'ব পাৰে, কিন্তু গৃহলক্ষ্মী হ'ব নোৱাৰে। মোক বা আমাক এইখন ঘৰৰ বাবে এগৰাকী গৃহলক্ষ্মীৰ প্ৰয়োজন, এগৰাকী মানুহৰ কোনো প্ৰয়োজন নাই, যি বংশ ৰক্ষাত অৰিহণা যোগাব পাৰে। অমানুহৰ দৰে কথা নকবি, চাম কাল পাত্ৰ চাই কথা কবি। কাৰোবাৰ অসমতাত বিদ্ৰোহ কৰাটো, আক্ৰমণ কৰাটো মানুহৰ চৰিত্ৰ হ'ব নোৱাৰে। অগ্নিক সাক্ষী কৰি, সমাজক সাক্ষী কৰি ইন্দুকে এইখন ঘৰলৈ বোৱাৰী কৰি আছিল। আজি হঠাৎ তই ঘৰলৈ পঠাই দিম বুলি কৈ মই অনুমতি নিদিওঁ নহয়, নিদিওঁ অনুমতি। তেনেহ'লে এইখন ঘৰত ইন্দুৱে থাকক, মই নাথাকো। ৰাজু এজনী কন্যাৰ সৈতে মই কেতিয়াও ঘৰ কৰিব নোৱাৰো। পৰিস্থিতিৰ মুখামুখি হ'ব নোৱাৰি তই উন্মাদৰ দৰে হৈছ। এই উন্মাদ অৱস্থাত কোনো সিদ্ধান্তই নলবি। মূৰৰ ওপৰত ছাতি এটা লৈ তই তোৰ গাৰ ছাত নোহোৱা কৰিব নোৱাৰ। আজি কিন্তু ঘৰলৈ পঠাই দিলেই তোৰ সমস্যাৰ অন্ত কাপোৰে নহয়। তাই করে যা ভিতরি ভিতরি তাই টুকরো ধৈর্য হয়েছে। তাই অন্তরক্ষণে তোতকৈ বেশি হাহাকাৰ কৰি উঠিছে। এই সময়ত তাইক অকলশৰে নকৰিবি, নহলে যিকোনো সময়তে তাই যিকোনো অঘটন ঘটাব পাৰে।